নমস্কাৰ সুপ্ৰভাত মোৰ নতুন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি দিনটো অলপ ফ্ৰী আছো এইকেইদিন এডিটিং কৰি আছো দেখিছে আৰু বহুত এডিটিং কৰিবলগীয়া আছে নথকা নহয় কিন্তু লাহে লাহে কৰিম আৰু ইমান প্ৰেছাৰ নাই আৰু লাহে লাহে কৰি থাকিম আৰু ৰাতিপুৱা আজি আহি গল গুটি ভাই এইফাল দেখিছে না গুটি ভাই আজি বোলে গুটি ভাই আৰু আমাৰ ৰীনা বাইদেউ বোলে কভাৰ সং এটা বনাই বোলে ৰীনা মেডক যে তাইৰ চেনেলত দিব এই গুটি ভাই আৰু তাই বোলে কভাৰ ভিডিও এটা বনাই হে তাকে মোক মানে কথা পাতিবলৈ আহিছে যে মানে বিশ্বদাই বনাই দিব নাই বুলি এটা মই ভাবিলো যে হ'ব ঠিক আছে ই আহিছে যে ৰাতিপুৱা আহি গল মোক কৈছে এটা মই বনাই দিম বুলি আৰু চাহ খাব দিছো এটা গুটি ভাই দিনমান আগৰ ভিডিওটো দেখিছেই গুটি ভাই আমাৰ ঘৰত আহিছিলে ভাত খাইছিলে কিন্তু খুদাকে খোৱালো আকৌ একোৱে মানে মাছ মাংস দিব নোৱাৰিলো আৰু লৰাটো অলপ মাছ খাইছিলি ন মানে কিডনি ষ্টন আছে বুলি কৈছে সেইকাৰণে কিডনি ষ্টন মোৰো আছিলে কিডনি ষ্টন থাকিলে কি হয় মানে এই বিকটো মানে বুজাব নোৱাৰি আৰু যিজনৰ হৈছে সেইজনেহে বুজি পাব আৰু দেই এনেকুৱা বিক হয় অশান্তি লাগে মানে ডিহাইড্ৰেট হৈ গলে বেছিকে হয় এনে মই মানে মোৰো হৈছিল আজি পৰা 2-3 বছৰ মান আগত তেতিয়া এই যি অশান্তি আছিলে লাইফটো আৰু এতিয়া মানে গালে দৰব খাই মোৰ ঠিক হৈ গল কিন্তু গুটি ভাই ডক্টৰ দেখাই আছে ন ডক্টৰৰ খাইছো ডক্টৰৰ দৰব খাই আছে সোনকালে ভাল হোৱা তাকে মই মানে কামনা কৰি দিছো আৰু মোৰ ফালৰ পৰা ধন্যবাদ না এতিয়া চাহটো খোৱা দেই ৰাতিপুৱা হাৰ পায়ে ভিডিঅ' এডিটিঙত লাগি যাওঁ মুখটো ধুই মেলি চাহটো খাই মেলি ভিডিঅ' এডিটিঙত লাগি যাওঁ আৰু সময়টো গমেই নাপাওঁ কিমান হৈ যায় এতিয়া সময় 11টা হৈ গ'ল তাকে মায়ে ক'লে যে ভাতটো খাই লওঁ বুলি কওঁতেহে টাইমটো চাইছোঁ 11টা বাজি গ'ল সেইকাৰণে ভাতটো খাই লৈছোঁ এতিয়া এইফালে মাছৰ চাটনি আছে আৰু এইটো আলু ভাজি আৰু আচাৰ দালি এণ্ড ভাত কিয়া কম্বো হে यार अभी मजा से खा लेता हूँ মাক এতিয়া মানে বজাৰলৈ থৈ আহিব লাগে এতিয়া বজাৰলৈ থৈ আহোঁ স্কুটিত ফটককে মায়ে মানে হোটেলত থাকিব আৰু বতৰটো চাওক না ডাৱৰীয়া হৈ গ'ল পুৰা ডাৱৰীয়া হৈ গ'ল আজি মানে এই ৰীনাহঁতক এটা কভাৰ ভিডিঅ' মই ডান্স ভিডিঅ' এটা বনাই দিম বুলি ভাবিছিলোঁ মাক থৈ মেলি বজাৰলৈ যাম বুলি ভাবিছিলোঁ কি ৰীনাহঁতক কি কভাৰ ভিডিঅ' বনাই দিবি তো ডান্স ভিডিঅ' এটা বনাই দিবি মোকো একটা বনাই দিবি আপুনি কৰা এই বুঢ়ী হৈ গ'ল আৰু এইবিলাক এটা ডান্স ভিডিঅ' বনাই থাকিব কেলে মোৰো ইমান নাচিব মন যায় একদম মোকো একটা বনাই দিবি কভাৰ ভিডিঅ' কোন নাচিব জানিবা আপুনি নাচিয়ে খাই দিয়কচোন এই মায়ে বহুত দিনৰ পৰা মোক কভাৰ ভিডিঅ' এটা বনাই দিব কৈ আছে চাওঁ কাইলৈ পৰহিলে মানে যদি সময় পাওঁ যদি সময় মিলে আজি আৰু বতৰ ডাৱৰীয়া হৈ থাকিলে আজিতো বনাই দিবা আৰু কিয় প্লিজ নিজৰ ল'ৰাটো প্লিজ কৰি আছে ক'ত বনাওঁ সকলো ৰাইজে চাইওতো মোক ভাল এই বৰষুণ আহিছে চাওক পুৰা ফটাফট মাক বজাৰ থৈ আহিলেও মই মানে ল'ৰাটোৰ মানে হোটেলৰ অৰ্ডাৰ এটা আহিলে মানুহে 20 জন মানে ভাত খাব বোলে এতিয়া মানে বাইদেউ হেতি অকলে নোৱাৰে সেইটো কাৰণে লাগি দিব লগিয়া হৈ গ'ল ওলাইছো আৰু জলদি বলক এতিয়া বৰষুণ দিছে মাক বজাৰ থৈ ঘৰলৈ আহিলো কি আৰু বৰষুণটো ৰখি গ'ল মই চুলিটো অলপ কাটি দিলো কেনেকুৱা লাগিছে চুলিটো জনাব হা এটা চুলিটো কাটি দিলো এতিয়া মানে সময়টো হৈছে 4টামান বাজিলে চাগে এতিয়া মানে আমি শ্বুটিং কৰিবলৈ যাওঁ কি জানেনে ডান্স ভিডিঅ' দেখাই আছো বলক গৈ আহিলো বৰ্মনহঁতৰ দোকানত মানে কেলে আহিলো এইফালে ৰীনাই আজি কি বুলি কয় কভাৰ ভিডিঅ' তাই বনাই অলৰেডি জানে আৰু আপোনালোকে যদি নাজানে ডেছক্ৰিপশ্যনত লিংকটো আছে আজিৰ ভিডিঅ'টো চাবগে পাৰিব আৰু এইফালে গুটি ভাই আজি গুটি ভাই হিৰ' আৰু হিৰইন এইফালে ডাইৰেক্টৰ ইফালে কেমেৰামেন হয়তো মই নিজে হ'ব পাৰো আৰু আমি দৰ্শক আৰু ই আৰু সেইজনে দৰ্শক দেই সেই দৰ্শক কি পাৰ্ট ইয়াকো পাৰ্ট দিয়া হ'ব ই হিৰৰ মানে লগৰীয়া তই কৰিব লাগিব চাগে কি নকৰে কৰিব লাগিব আমি ডিছকাছ কৰি তোক মাতি আনিছো হ'লে মানে আমাৰ মনোযোগটো অলপমান ৰল দি দিছো সাইড পাৰ্টকে সোনকালে ডাইৰেক্টৰ চাব জলদি কৰ না জলদি কৰ ৰাতি হৈ যাব এক্ট্ৰেছ ইফালে ৰেডি হৈ আছে দেই আজি আমাৰ মানে কভাৰ ভিডিঅ'ৰ শ্বুটিং খতম হৈ গ'ল গুটি ভাই কিন্তু ভাল এক্টিং কৰিছে বুলি নকওঁ কিন্তু আমাৰ এইফালে ৰীনা বাইদেউ কিন্তু ভাল এক্টিং কৰিছে ন মনোজ একদম সেইকাৰণে ভাবিছে মানে নেক্সট আকৌ মনোজে এটা কভাৰ ভিডিঅ' বনাই বোলে আমাৰ ৰীনা বাইদেউক এক্ট্ৰেছকে লয় ন তাকে এতিয়া ডিল কৰি আছো পইচা পাতি কিমান সুধিব লাগিব এতিয়া ধুনীয়াকে কাৰণ এইটো কৰাৰ পিছত আৰু লেভেলটো আৰু অলপ বাঢ়ি যাব যে নামো বাঢ়ি যাব ৰেংকো বাঢ়ি যাব ৰাতি হৈ গ'ল আৰু এতিয়া মানে ভাত খাম বুলি ভাবিছিলো বহুত ভোক লাগি আছিলে ৰুটিহে বনাই থৈ দিছে এতিয়া ৰুটি যিমান খালেও মানে ৰুটিটো খাই পেট নভৰে মোৰ ভাত খাব মন যায় এতিয়া উপায় নাই ৰুটিটোকে খাব লাগিব আৰু আজি এইফালে মায়ে খাই আছে মজাকে মই ইয়াত বহি খাই আছো ৰাতি বহুত টোপনি লাগি আছিলে সেইকাৰণে ভিডিঅ' বনোৱা নহ'ল মই ভাবিছিলোঁ ৰাতি বনামগৈ বুলি আহি ডাইৰেক্ট শুই থাকিলোঁ আৰু ভাতটো খাই ভাত মানে ৰুটিটো খাই শুই থাকিলোঁ আৰু এতিয়া ৰাতিপুৱা হৈ গ'ল এতিয়া সাৰ পাইছোঁ জাষ্ট আৰু ভিডিঅ'টো এডিট কৰি ল'লোঁ আৰু লগতে এই ক্লিপটোক লগাই আপোনালোকক আজিৰ ভিডিঅ'টোলৈ ইমানতে বুলি জনাই দিওঁ ভাবিলোঁ আৰু ধন্যবাদ